হেল্ল', গুড মৰ্ণিং। সুপ্ৰভাত, সকলোকে সুপ্ৰভাত জনালোঁ ৰাতিপুৱা। এয়া আমাৰ ঘৰত তিতাকেৰেলা ভোল কৰি পেলাইছে। এটা লাগিছে তিতাকেৰেলা ডাঙৰ জাতৰ, তাকে ছিঙিব আহিছোঁ। আজি বোলো বনাম, আলু এটা দি বনাম আৰু তাকে বোলো আপোনালোকক অকণমান দেখাওঁ। দেখিছেনে নাইবা তিতাকেৰেলাটো আপোনালোকে? সৰু সৰু আৰু ইমান কৰি পেলাই, কিন্তু চব পকাই বৃদ্ধি। এয়া হৈছে ভোলো ইমান কলি পেলাইছে, চব মানে গান্ধী পোকে নষ্ট কৰে। আৰু আমাৰ ইয়াতে কেৰ্কেটুৱা আছে, কেৰ্কেটুৱাই নষ্ট কৰে। এই তিতাকেৰেলাটো মই কাটি দিলোঁ, এসাঁজ হ'ব আৰু মোৰ কাৰণে। বহুত লাগিছে তিতাকেৰেলা, কিন্তু চব গান্ধী পকাই মানে নষ্ট কৰি দিয়ে, খাবই নাপায়। এই প্ৰথম এটা খাবা। এই চিৰা ৰঙালাও কলি পেলাইছে। এয়া মোৰ ফুল, জবা ফুল। এয়া কি টেঙা বুলি কয়, এই পাতটো খাই বহুত ভাল লাগে, গোন্ধটো ভাল লাগে, ঘিউৰ নিচিনা লাগে। আপোনালোকে চাগে জানে, দালি চালিত দিও খাই ভাল লাগে। এই চাক মোৰ ৰঙালাওৰ গছটো যে বগাইছে, চাক তাকে দেখাইছোঁ। এনে মই গুটিহে পেলাইছিলোঁ, কিন্তু এটা কলি পেলাইছে, ৰঙালাওৰ কলি এটা পেলাইছে। ভাল লাগিছে লগাৰ কাৰণে। খাব পাওঁ নে নাপাওঁ নাজানো। এই পিছ চাইডে এই চাওক তিতাকেৰেলা, এইটো ডাঙৰ জাতৰ, এইটো সৰু জাতৰ, আৰু এইটো ডাঙৰে হৈছে, এটাই লাগিছে।